Hi, hello, namaskar. Welcome to my YouTube channel. Welcome to my YouTube channel. আজি আমি vlog video নবনাও, vlog video বনাবলৈ এটা কলকো যাব নোৱাৰা হৈছে এই কাৰণে আমাৰ লগত দীপিকা পাডুকন আছে। দীপিকা পাডুকনৰ সৈতে আজি আমি এটা চ্যালেঞ্জ ভিডিও বনাম, ডেয়াৰ চ্যালেঞ্জ এটা মানে এক্সট্ৰিম মানে একদম আপোনালোকে ভয় খাই যাব এনেকুৱা এটা চ্যালেঞ্জ ভিডিও বনাম আমি মানে সেই চ্যালেঞ্জ ভিডিওটো বনাও ঘৰতে থাকো যেতিয়া মানে কিনো কৰিম আৰু সেইকাৰণে চ্যালেঞ্জ ভিডিওটো বনাও বুলি ভাবিছো এইও আহিছে আজি বনাম বলক তেতিয়া আমি ঘৰৰ ভিতৰত লগ পাম আৰু ভিডিওটো আমি সোনকালে আৰম্ভ কৰোঁ ভিডিওটো চোৱাৰ আগত আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়াহ'লে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক যাতে মোৰ নতুন ভিডিওবিলাক আপোনালোকে সোনকালে পাই থাকে বলক তেতিয়াহ'লে আমি ভিডিওটো আৰম্ভ কৰোঁ এয়া আমি ৰুমত আহি গ'লো ৰুমত আহি পেলাই এয়া মিচিমি হাতত আছে দুটা বাতি এটাত আছে আমি লিখি থৈছোঁ কিবা কিবি সেইটো স্পীডত আমি পঢ়িব লাগিব সেইটো যদি স্পীডত ক'ব নোৱাৰোঁ বা কাৰোবাক খোকোজা লাগি যায় তেতিয়া এইটো বাতিৰ পৰা এটা টিকট টানিব লাগিব টিকট টানি তাত যিটো চেলেঞ্জ লিখি থোৱা আছে সেইটো 10 ছেকেণ্ডৰ ভিতৰত কৰিব লাগিব হা 10 ছেকেণ্ডৰ ভিতৰত কৰিব লাগিব তাৰপিছত আমি এতিয়া আৰম্ভ কৰিম যদি এই টিকটখিনি শেষ হৈ যায় তেতিয়া আমি এইটো কি বুলি কয় যে এইটো খেলিম মানে ষ্ট'ন পেপাৰ চেজা এইটো খেলিম তাত যোন হাৰে সি ইয়াৰ পৰা টিকট টানি সেই চেলেঞ্জটো কৰিব লাগিব 10 ছেকেণ্ডৰ ভিতৰত তেতিয়া আমি চেলেঞ্জ ভিডিও আৰম্ভ কৰোঁ বলক আৰু সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ষ্টাৰ্ট কৰিবলৈ আহিলোঁ ইয়াত দুটা বাতি গোটাই লৈছোঁ ইয়াত বাতি আছে দুটা ইয়াৰ পৰা এতিয়া প্ৰথম মিচিমিয়ে কৰিম বুলি কৈছে সেইকাৰণে মিচিমিয়ে এটা মানে টিকট টানিব টিকট টনাৰ পিছত চেলেঞ্জটো কৰিম তেতিয়াহ'লে আমি সোনকালে চেলেঞ্জটো আৰম্ভ কৰোঁ বলক এতিয়া এই ল'ব লওক কিমান পৰিছে এইটো নাহৰ নালৰ লাহনি দিয়া ইয়াত উল্টা হৈ গৈছে মই জানিছোঁ বাৰু উল্টা হৈ গৈছে বুলি নাহৰ নালৰ লাহনি পৰিছে ইয়াত লিখা আছে নাহৰ নালৰ লাহনি দেই তাৰপৰা এতিয়া এইটো চোৱাকৈ 3বাৰ স্পীডত ক'ব লাগিব যদি নোৱাৰে ইয়াৰ পৰা এটা মানে বস্তু উঠাব লাগিব সেইটো মানে কৰিব লাগিব দেই 1 2 3 ষ্টাৰ্ট নাহৰ নালৰ লাহনি নাহৰ নালৰ লাহনি নাহৰ নালৰ লাহনি এতিয়া এইটো মোক জোকাই দিছে এতিয়া মই ক'ব লাগিব কি হয় ঠিক নাই এতিয়া মানে চেলেঞ্জ আহিবও পাৰে কিবা কিবি মানে নোৱাৰিব পাৰোঁ ন দৌৰিব লাগিব যে তই কেমেৰা ধৰ ইয়াত মই এতিয়া ইয়াৰ পৰা এটা টানিম এই জোকাই মেলি দিলে মই ইয়াৰ পৰা এটা লৈছোঁ কি ঠিক নাই চদাল চচা কামি চদাল নচচা কামি চোৱা দেই চদাল চচা কামি চদাল নচচা কামি চদাল চচা কামি চদাল নচচা কামি চদাল চচা কামি চচা কামি এতিয়া দুইটাই এইটো ক'ব পাৰিলোঁ স্পীডত সেইকাৰণে এতিয়া আমি ষ্ট'ন পেপাৰ চিজাৰ কৰিম তাৰপৰা যোন হাৰে সি মানে চেলেঞ্জ এটা কৰিব লাগিব এতিয়া আমি মই কেমেৰা লৈ ল'লোঁ ষ্ট'ন পেপাৰ চিজাৰ কৰিম যোন হাৰে সি ইয়াৰ পৰা এটা উঠাব লাগিব এতিয়া আমি ষ্ট'ন পেপাৰ চিজাৰ কৰিম হা বেপাৰী গোটেই ৰাস্তাত চিঞৰিব 10 ছেকেণ্ড আছে মাত্ৰ 10 ছেকেণ্ড ৰান এয়া তাই কৰিলেগৈ কিন্তু যেনেকৈ কৰিবলৈ কৈছে তেনেকৈ নকৰিলে এতিয়া মোৰ পৰা এতিয়া মই খেলিম আৰু মানে কি হয় নাজানো আৰু তাই চিঞৰিলেগৈ গৈ পেলাই এতিয়া আকৌ টিকট টানো বলক মানে এতিয়া যেনেকৈ কৰিবলৈ কৈছিলোঁ তেনেকৈ নকৰিলে হ'লেও তাই ৰাস্তাত গৈ পেলাই হৰেক মালৰ চিঞৰ এটা মাৰি থাকে বাৰু এইখিনিলৈ আগবাঢ়িছোঁ এইখিনিৰ ভিতৰত যদি দুইটা হাৰোঁ তেতিয়া আকৌ ষ্ট'ন পেপাৰ আহিব এতিয়া আকৌ এইখিনি এইবাৰ মিচিমি পাল নে মোৰ পাল আছে তোৰ পাল ন টান কি পৰিছে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী পৰিছে এতিয়া স্পীডত এইটো ক'ব লাগিব মুখস্থ মনত ৰ'ল পাৰিবি 1 2 3 ষ্টাৰ্ট বিহাৰৰ বিহাৰী বিহালী বিলাহী বিহাৰৰ বিহাৰী বিহালী বিলাহী বিহাৰৰ বিহাৰী বিহালী বিলাহী এতিয়া এই বৰ্তমান পাৰিলে এতিয়া বৰ্তমান পোৱাৰ পিছতে এতিয়া মোৰ পাল আহিছে এতিয়া কেমেৰামেন এই হ'ব এতিয়া মোৰ পাল মই টানো এটা তাই আৰু টিকট মাত্ৰ 3টাহে আছে তাই মই এটা টানিছোঁ কি আহে নাজানো স্পীডত ক'ব লাগিব মই টানটা পৰিছে লেৰেলা কেৰেলা নেলেৰেলা কেৰেলাৰ লগত থ'লে নেৰেলা কেৰেলা লেৰে দিব নে নেলেৰে দিব ষ্টাৰ্ট কৰিছোঁ দেই মই লেলা কেলা নেলেলা কেলা কৰে আকৌ লেলা কেলা নেলেলা কেৰেলা সদে চলে নেলেলা কেলা কেৰেলা কেলা
নাই ভুল এতিয়া ই ভুল কৰিলে তেতিয়া পানিছমেণ্ট পানিছমেণ্ট মই উঠাব লাগিব এতিয়া ইয়াৰ এটা উঠাই লওঁ এতিয়া ইয়াৰ পৰা মোক এটা টানিবলৈ দিছে মই টানি চাওঁ কি আহে এইটোকে টানিছোঁ মানুহৰ আগত পথাৰৰ মাজত মই কুকুৰকে পাইপডালৰ ওপৰত লিখিব লাগিলে পাইপডালৰ ওপৰত ব'লা 10 মই কুকুৰ ডাঙৰকে লাগি গ'ল মোৰ চেলেঞ্জটো কৰিছিলোঁ এইবাৰ আকৌ মিচিমি হাজৰিকা পাল আমাৰ দীপিকা পাদুকণ পাল দীপিকা পাদুকণ পাল এইবাৰ আকৌ কি আহে ঠিক নাই ব'লক হাজৰিকা পাল আমি ভিতৰত পালোহি ইয়াৰ পৰা এটা লৈ পেলাই গাব লাগিব ইয়াৰ পৰা চেলেঞ্জ স্পীডত দেই আৰু এটাহে আছেগৈ কেমেৰাত দেখুৱাই দে আপোনালোকে উল্টাকে দেখিছে এইটো আছে মই পঢ়ি দিছোঁ এতিয়া স্কুলত গাব লাগিব 3 বাৰ দেই এইটো খালী হৈ গ'ল তাৰপৰা আমি স্কুল পাইছোঁ দে ৰুলু লৰাই লৰাই উৰাই ঘূৰাই নাচাত আকৌ 1 2 3 ষ্টাৰ্ট লাভলি লৰাই ৰুলু লৰাই লৰাই উৰাই ঘূৰাই এইবাৰ তাই এতিয়া এইটো ইয়াৰ পৰা উঠাব লাগিব এটা এইবাৰ উঠাই চেলেঞ্জ গছৰ পৰা এটা নেমু আনি গোটাই গোটাই খাব লাগিব এই লেমন চেলেঞ্জ এতিয়া নেমু এটা এই আনিব লাগিব 10 ছেকেণ্ডৰ ভিতৰত আনি গছৰ পৰা খাব লাগিব গছৰ পৰা নেমু আছে নাই Ya, ini muka saya nih. Ya, tadi orang muka dari kalau. Nah, kan dia koyo. নেমু এটা কামোৰ খাব লাগিব এই খাব লাগিব বেছি সময় নাই খা মোক বেয়া খাব লাগে তিতা টেঙা কেনেকুৱা গেলা খাব লাগে বেছি চেলেঞ্জটো কৰিলে ইয়াৰ নেখালে নেমুটো তাই মুখত ভৰাইছিল তথাপিতো মই এইখনৰ পৰা দেখুৱাইছোঁ এইডাল নেমু আছিলে এইটো নেমু আছিলে তাক নেখালে এনেই পেলাইলেগে বমিয়াব অকণমান দেৰিকৈ এতিয়া আমি ইটো চেলেঞ্জলৈ আগবঢ়াম বাতি খালী হৈ গ'ল এইবাৰ মিচিমি চেলেঞ্জ হৈ গ'ল এতিয়া মোৰ পৰা এতিয়া আমি ষ্ট'ন পেপাৰ চিজাৰ কৰিম কৰি লওঁ ইয়াত কি আছে চাওক আপোনালোকে নিজৰ পাৰ্টনাৰৰ নাকত আঙুলি ভৰাব লাগিব Run. মই মোৰ পাৰ্টনাৰ হাতত এয়া আঙুলি সোমোৱা কেতিয়া চুবলৈ ঘিণ লাগিছে চাবোনত দি আহিছোঁ এতিয়া আকৌ এই পাল এইভাগৰ পাল এবাৰ এই এতিয়া কৰিব তাই নেমু খাইছিলে কাৰণে মোক তিতা তিতা লাগিছে বিস্কুট খাবলৈ গৈছে এয়া খাই লৈ আকৌ চেলেঞ্জ আৰম্ভ কৰিম এবাৰ মিচিমি ভাগৰ চেলেঞ্জ এতিয়া আমি এবাৰ চেলেঞ্জ আৰম্ভ কৰোঁ মিচিমি ভাগৰ এবাৰ আছে ব'লক বিস্কুট চিস্কুট খাই মই নাকত আঙুলি ভৰাই ধুই মেলি আহিলোঁ এয়া আকৌ চেলেঞ্জ কৰোঁ এবাৰ ষ্ট'ন পেপাৰ চিজাৰ দেই আহিলে যেতিয়া ইয়াৰ পৰা এটা টিকট টানিব টিকট টানি সেইটো যি হয় সেইটোকে কৰিব লাগিব দেই কি আছে চাওক টিকটত যদি ছোৱালী পেন কাজল নি নটো কাজল এটা লৈ দাড়ি আঁকিব লাগিব নিজৰ ফেচত যদি ল'ৰা লিপষ্টিক লৈ নিজৰ ওঠত লগাব লাগিব এই ছোৱালী যেতিয়া এই এতিয়া কাজল এটা লৈ নিজৰ মুখত আঁকিব লাগিব এটা দাড়ি তাকো নোচোৱাকে টিউচন জলদি 1 2 3 4 5 6 থিয় হৈ এবাৰ দহ দেখুৱাই দে এবাৰ পইচা দে ওলাই কেমেৰা আগত আমি আছোঁ এয়া তাই কিন্তু কেমেৰা পিছফালে থকা ঢেৰ দৰ্শক আছে এয়া চাওক এয়া জানটোচ ব্লগৰ জানটো এয়া দীপালী হাজৰিকা এয়া কাব্যশ্ৰী এয়া পৰি আছে আৰু এয়া আমি এইফালে টিউচন হৈ আছে তাইতে আমি ভিডিঅ' বনাই আছোঁ এইটো গ'ল এবাৰ আকৌ এতিয়া চেলেঞ্জ আহিব এতিয়া আমি কৰিম এতিয়া কওঁ এতিয়া কোন মানে কাৰ কি হয় নাজানো এই এতিয়া পষ্ট ধৰি আছে আমি ষ্ট'ন পেপাৰ চিজাৰ কৰিছোঁ হা ষ্ট'ন পেপাৰ চিজাৰ মই হাৰিলোঁ এতিয়া মোৰ পাল আহিব এতিয়া কেমেৰামেন এইফালে
এতিয়া মই হাৰিলোঁ যদি ইয়াৰ পৰা টিকট টানো ইয়াৰ কেমেৰামেন গ'ল দাড়ি চাৰি লগোৱা লাভ লাগি এতিয়া মোৰ ইয়াত আহিছে এইটো এতিয়া চিলি মানে এটা জলকীয়া খাব লাগিব 10 ছেকেণ্ডৰ ভিতৰত ৰঙা জলকীয়া আছে खत्म খোৱা পানী খোৱা बाय बाय टाटा गुड बाय Run. গৰম উঠি গৈছে ভিডিঅ' লগা জলকীয়া খাই বেয়া অৱস্থা হৈ গৈছে গোটেই একদম গৰম উঠি আহিছে এতিয়া আকৌ ষ্ট'ন পেপাৰ চিধা এটা টিকেট আছে তাৰপিছত আমি ভিডিঅ'টো খামোৱে এইটো চেলেঞ্জ যে কোনে পায় আৰু দেই Stone paper scissors. Hey. Đây nó phải cái last room ngonที่สุด Mua đồ ra thôi. মাটিত এজেলে মাৰিব লাগিব মাটিত চেলেকিব লাগিব তাই মাটিত আছে, মাটি পকা এতিয়া আমাৰ ঘৰত মাটি নাই গোটেইখন পকাই সেইকাৰণে তাই ইয়াতে চেলেক এটা মাৰিব লাগিব সুন্দৰকৈ আপোনালোকে চাওক চেলেকটো মাৰি ভিডিঅ'টো আমি শেষ কৰোঁ এইটো চাওক ৰ'ব 1 ছেকেণ্ড ৰ'ব এয়া ৰ'বা। ধুনীয়াকৈ চেলেকিবা একদম দেখা কৰে কিহৰ মই আহিবলৈ আছে অঁ চেলেক এটা মাৰ ধুনীয়াকৈ কেমেৰাত দেখা কৰে চেলেকিলে তথাপিতো চাফা কৰি মেলি চেলেকিলে তাৰপৰা আমাৰ এতিয়া চেলেঞ্জ শেষ হ'ল পূৰা জ্বলাই ধৰিছে এতিয়া ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিমান পাৰে আৰু এই KSC ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লওক কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক আমাৰ বুলি কৈছে তাই একো নহয় আমি ওলাই থাকিম মানে পৰিস্থিতি ভাল নোহোৱালৈকে আমি ব্লগ বনাব নোৱাৰোঁ যেতিয়া আমি মানে চেলেঞ্জ ভিডিঅ'কে বনাই থাকিম আমি ওলাই থাকিম সেইকাৰণে আপোনালোকে চেনেলটোত সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক যাতে আহি থকা ভিডিঅ' আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টোত লাইক এটা মাৰি দিব আৰু আগৰ ভিডিঅ'খিনি চোৱা নাই যদি মোৰ চেনেলত গৈ সোনকালে ভিডিঅ'খিনি চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ বাই বাই নেক্সট চেলেঞ্জ লৈ আহি আছোঁ